নমস্কাৰ বন্ধুসকল। নমস্কাৰ বন্ধুসকল, আমি আজি জলপাইগুৰিলৈ আহিছোঁ। আজি আমি ৱেষ্ট বেংগলৰ জলপাইগুৰিলৈ আহিছোঁ। জলপাইগুৰি এটা হিষ্ট্ৰিকেলি জেগা। প্ৰাচীন কামৰূপ ৰাজ্য যেতিয়া আছিল তেতিয়া জলপাইগুৰিখন আমাৰ প্ৰাচীন কামৰূপ ৰাজ্যৰ ভিতৰতে আছিল। কিন্তু জলপাইগুৰিৰ হিষ্ট্ৰি আৰু এটা মানে বিশেষত্ব আছে, সেইটো হ'ল কি জলপাইগুৰিত আমাৰ মহাবীৰ চিলাৰায়ৰ খুৰাকৰ পৰিয়ালটোৱে শাসন কৰিছিলে। মহাবীৰ চিলাৰায়ৰ দেউতাক বিশ্বসিংহৰ এজন সৰু ভায়েক আছিল, যাৰ নাম আছিলে শিৱসিংহ। সেই শিৱসিংহক বিশ্বসিংহই শিলিগুৰি ফালে, আজিকালি যুগৰ পশ্চিমবংগৰ শিলিগুৰি ফালে ৰায়কত পাতিছিল, মানে দুৰ্গ অধিপতি। ৰায়কতৰ কাম আছিল হেৰি লোৱা, মানে ছত্ৰ ধাৰণ কৰা হেৰিৰ ওপৰত, ৰাজসিংহাসনৰ কোচবিহাৰৰ ৰজা যেতিয়া সিংহাসনত বহে তেওঁ ওপৰত তেওঁলোকে ছত্ৰ ধাৰণ কৰে। সেই শিৱসিংহৰে বংশধৰসকলে এই শিলিগুৰিত এইখিনি এৰিয়া জলপাইগুৰি এৰিয়া শিলিগুৰিৰ ফালে শাসন কৰিছিল। আৰু পিছত তেওঁলোকৰ বংশধৰসকলে এই বৰ্তমান জলপাইগুৰি মেইন টাউনত নিজৰ ৰাজধানী পাতিলে আৰু বৈকুণ্ঠপুৰ বুলি নাম এটা দিলে। আৰু আজি আমি তেওঁলোকৰ বাসস্থান চাবলৈ আহিছোঁ, ৰজাৰ ঘৰ। ধুনীয়া বাসস্থানটো, প্ৰিয়ম দেখাই দিয়া। সেইফালে বাসস্থান আছে, সেইফালে। এয়া হ'ল জংঘল চংঘলে ভৰি আছে। এয়া হ'ল জলপাইগুৰি বাসস্থান। এয়া আছে জলপাইগুৰি ৰাজবাৰী, একদম ডাঙৰ ৰাজবাৰীটো। এইটোৱে হ'ল জলপাইগুৰি ৰজাৰ চিলাৰায়ৰ খুৰাকৰ বংশধৰসকলৰ ৰাজবাৰী, মানে ৰজাৰ ঘৰ। এওঁলোক ৰজা বুলি ক'ব পাৰি, বা ব্ৰিটিছৰ দিনত জমিদাৰ হিচাপে আছিল। এতিয়াও আছে ন, পৰিয়ালৰ মানুহখিনি এতিয়াও আছে। শিৱসিংহই স্থাপন কৰা যিটো ৰায়কত বংশ, এই বংশটোৱে ভাৰত স্বাধীন হোৱালৈকে এই জলপাইগুৰি অঞ্চলত শাসন কৰিছিল। অন্তিমজন ৰজাৰ নাম আছিলে প্ৰসন্নদেৱ ৰায়কত। চাওক অকণমান, আপোনালোকক অকণমান ৰাজবাৰীটো দেখাওঁ। এইটো ৰাজবাৰীৰ মানে সোঁফালৰ পৰা আপুনি এনেকৈ চাওক, এইটো সন্মুখৰ ফাল, আৰু সেইফালে পৰা বাওঁফালটো। সেইখিনি অঞ্চল অকণমান মেৰামতি নকৰাৰ কাৰণে বেয়া হৈ গৈছে, যাৰখিনি অকণমান জংঘল হৈ গৈছে আচলতে সেইখিনি জেগা। আৰু এইখিনি জেগাত নতুনকৈ চাগে ৰং দিছে, ৰং চং কৰাৰ কাৰণে বাহিৰৰ পৰা বগা হৈ আছে, জিলিকি আছে, ধুনীয়া লাগিছে। এইটো ৰাজবাৰী ফ্ৰণ্টত তাহানি দিনত পুৰণা দিনতে ৰজাই বনোৱা মন্দিৰ। এইটো কালী মন্দিৰ, কালী মাৰো মূৰ্তি আছে আৰু বিষ্ণুৰো মূৰ্তি, শয়ন অৱস্থাত মূৰ্তি আছে। চ' ইয়াত চাগে কালী পূজাও হয়, বিষ্ণু পূজাও হয়, আৰু আমি শুনামতে দুৰ্গা পূজাও এইফালে হয়। এয়াই এই দুৰ্গা পূজা ইয়াতে চাগে পেণ্ডেল পাতে। আৰু এইটো হ'ল সেই পুৰণা দিনৰ মন্দিৰটো। এয়া মন্দিৰটোৰ এটা ছাইডৰ পৰা আপোনালোকক দেখাইছোঁ, ওচৰে পাঁজৰে মানুহো আছে। আৰু ইফালে সেই ৰাজবাৰীটো, সেইয়া ৰাজবাৰী। চ' জলপাইগুৰি ডিষ্ট্ৰিক্টতো আমাৰ কোচ ৰাজবংশৰ এটা ঠালে শাসন কৰিছিল, সেইটো আজি আমি গম পালোঁ। আৰু জলপাইগুৰি ৰজাই, এইয়া ৰায়কত বংশৰ ৰজাই এটা বহুত ডাঙৰ পুখুৰী এটা মানে ৰাজপ্ৰসাদৰ সন্মুখত মানে বনাই থৈ দিছিলে। সেইটো ৰাজবাৰী দিঘি বুলি কয়। সেইটো আপোনালোকক এতিয়া অলপ পিছত দেখাই আছোঁ। পুখুৰী ইয়াতে পুখুৰী বুলি কয়, এইটো আছে দিঘি মানে পুখুৰী। আপোনালোকক এতিয়া সেইটো দেখাই আছোঁ। এইখন জলপাইগুৰি ৰাজপ্ৰসাদৰ সিংহদুৱাৰ আছে। মানে আপুনি ভাব, এইখন হ'ল সিংহদুৱাৰ, ৰজাৰ ৰাজপ্ৰসাদলৈ অহা মেইন গেট। আৰু এইফালে একদম এইফালে ৰজাৰ ঘৰ, ইমান দূৰ ৰজাৰ ঘৰ। এইখিনি এটা সৰু পুখুৰী এটা আছে, আৰু সেয়া ৰজাৰ ঘৰ। মানে এসময়ত ৰজাৰ ঘৰলৈ যাবলৈ গেট পাৰ কৰি কিমান দূৰ যাব লাগে, মানে এইখন সিংহদুৱাৰ। এতিয়া ইমান মানে হেৰি জেগা আছিল, এতিয়া মেইন ৰাস্তাটো সিংহদুৱাৰটো মাজত পৰি গ'ল। মেইন ৰাস্তাটোৱে এতিয়া মানে সিফাল হৈ গৈছে, মানে ডিভিজন নিচিনা হৈ গৈছে, সিফালে আনটো ছাইড আৰু ইফালে। হয়, আপোনালোকক অকণমান সিংহদুৱাৰখন ওচৰৰ পৰা দেখাওঁ। ইয়াতে লিখা আছে সিংহদুৱাৰ জলপাইগুৰি পৌৰসভা। এইখনেই হ'ল এসময়ত জলপাইগুৰিৰ ৰায়কত বংশৰ ৰজাসকলে নিজৰ ৰাজপ্ৰসাদৰ সন্মুখত বনোৱা সিংহদুৱাৰ।
ৰাজপ্ৰসাদটো ফণীন্দ্ৰদেৱ ৰায়কত বুলি জলপাইগুৰিৰ ৰজাজনে বনাইছিলে আৰু সম্ভৱতঃ এই গেটখনো চাগে তেখেতেই বনাইছে এই সিংহদ্বাৰখন বহুত ধুনীয়া আৰু ইউনিক ডিজাইনৰ ন প্ৰিয়ম বহুত ধুনীয়া ৰং চং কৰি দিলে আৰু ধুনীয়া অঁ মাজতে ৰং কৰিছে চাগে এয়া সিংহদ্বাৰৰ মাজ অংশত আমি আছোঁ একদম মাজ অংশ ৰাজবাৰী আৰু সেইয়া বগা আপুনি দেখি আছেনে বগা এই বগা গেটখন দেখিছে সৰুকৈ সেইখন হ'ল ৰাজবাৰী মানে এয়া হ'ল সিংহদ্বাৰ আৰু এয়া হ'ল ৰাজবাৰী ইণ্টাৰেষ্টিং বস্তু ন প্ৰিয়ম ইণ্টাৰেষ্টিং আমি আপোনালোকক এতিয়া ৰাজপ্ৰসাদৰ সেই পুখুৰীটো দেখাওঁ ৰাজবাৰী দিঘি বুলি যিটো কয়